নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি 2 নম্বৰ সিৰিজটো লৈ আহিছোঁ, যিটো ভিডিঅ'ত 20টাকৈ কুৱেশ্যন এনচাৰ থাকিব। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যান। কুৱেশ্যন নম্বৰ 1, প্ৰটোপ্লাজম ক'ত থাকে? অপশ্যন এ জীৱৰ শৰীৰত, অপশ্যন বি উদ্ভিদৰ পাতত, অপশ্যন চি এলুমিনিয়ামত, অপশ্যন ডি কপাৰত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জীৱৰ শৰীৰত। কুৱেশ্যন নম্বৰ 2, প্ৰটোপ্লাজমৰ কিমান অংশ পানী? অপশ্যন এ 80ৰ পৰা 90%, অপশ্যন বি 10ৰ পৰা 20%, অপশ্যন চি 30ৰ পৰা 40%, অপশ্যন ডি 40ৰ পৰা 60%। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 80ৰ পৰা 90%। কুৱেশ্যন নম্বৰ 3, পৃথিৱীৰ আটাইতকৈ ওখ গছডালৰ নাম কি? অপশ্যন এ চিকুয়া চেম্পাৰ ভাইৰানেছ, অপশ্যন বি হুলুং, অপশ্যন চি বাঁহ, অপশ্যন ডি কৃষ্ণচূড়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চিকুয়া চেম্পাৰ ভাইৰানেছ। কুৱেশ্যন নম্বৰ 4, এমিবা কি? অপশ্যন এ এটা কোষেৰে গঠিত অণুজীৱ, অপশ্যন বি দুটা কোষেৰে গঠিত অণুজীৱ, অপশ্যন চি 3টা কোষেৰে গঠিত অণুজীৱ, অপশ্যন ডি 4টা কোষেৰে গঠিত অণুজীৱ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এটা কোষেৰে গঠিত অণুজীৱ। কুৱেশ্যন নম্বৰ 5, চিৰসেউজীয়া গছ কাক বোলে? অপশ্যন এ যিবোৰ গছৰ পাত গোটেই বছৰ ধৰি নসৰাকৈ থাকে, অপশ্যন বি যিবোৰ গছৰ পাত বেছি, অপশ্যন চি যিবোৰ গছ বহুত ওখ, অপশ্যন ডি যিবোৰ গছৰ ফুল ফুলি থাকে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যিবোৰ গছৰ পাত গোটেই বছৰ ধৰি নসৰাকৈ থাকে। কুৱেশ্যন নম্বৰ 6, মাছে কেনেকৈ অক্সিজেন গ্ৰহণ কৰে? অপশ্যন এ ফিচাৰ সহায়ত, অপশ্যন বি ফুলৰ সহায়ত, অপশ্যন চি চকুৰ সহায়ত, অপশ্যন ডি বাকলিৰ সহায়ত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফুলৰ সহায়ত। কুৱেশ্যন নম্বৰ 7, মানুহৰ চলন কাৰ্য কিহে নিয়ন্ত্ৰণ কৰে? অপশ্যন এ মগজু, অপশ্যন বি ভৰি, অপশ্যন চি হাত, অপশ্যন ডি চকু। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মগজু। কুৱেশ্যন নম্বৰ 8, ইন্দ্ৰিয় কেইবিধ? অপশ্যন এ 4বিধ, অপশ্যন বি এবিধ, অপশ্যন চি 5বিধ, অপশ্যন ডি 3বিধ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 5বিধ। কুৱেশ্যন নম্বৰ 9, শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম কি? অপশ্যন এ ছাল, অপশ্যন বি মগজু, অপশ্যন চি হাত, অপশ্যন ডি মেৰুদণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ছাল। কুৱেশ্যন নম্বৰ 10, কুকুৰীকণা ৰোগবিধ কিহৰ অভাৱত হয়? অপশ্যন এ ভিটামিন এ অভাৱত, অপশ্যন বি ভিটামিন বি অভাৱত, অপশ্যন চি ভিটামিন চি অভাৱত, অপশ্যন ডি ভিটামিন ডি অভাৱত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভিটামিন এ অভাৱত। কুৱেশ্যন নম্বৰ 11, শিশুৰ ৰিকেট নামৰ হাড়ৰ ৰোগ কি ভিটামিনৰ অভাৱত হয়? অপশ্যন এ ভিটামিন এ অভাৱত, অপশ্যন বি ভিটামিন বি অভাৱত, অপশ্যন চি ভিটামিন চিৰ অভাৱত, অপশ্যন ডি ভিটামিন ডি অভাৱত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভিটামিন ডি অভাৱত। কুৱেশ্যন নম্বৰ 12, প্ৰাপ্তবয়স্ক পুৰুষৰ দেহত কিমান লিটাৰ পানী থাকে? অপশ্যন এ 42 লিটাৰ, অপশ্যন বি 35.5 লিটাৰ, অপশ্যন চি 45 লিটাৰ, অপশ্যন ডি 25 লিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 42 লিটাৰ। কুৱেশ্যন নম্বৰ 13, প্ৰাপ্তবয়স্ক মহিলাৰ দেহত কিমান লিটাৰ পানী থাকে? অপশ্যন এ 35.5 লিটাৰ, অপশ্যন বি 30 লিটাৰ, অপশ্যন চি 45 লিটাৰ, অপশ্যন ডি 25 লিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 35.5 লিটাৰ। কুৱেশ্যন নম্বৰ 14, বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধ হ'ল? অপশ্যন এ অক্সিজেন, অপশ্যন বি নাইট্ৰজেন, অপশ্যন চি পানীৰ ভাপ, অপশ্যন ডি হিলিয়াম।
ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নাইট্ৰজেন। কুৱেশ্যন নম্বৰ 15 আকৰ কি? অপশ্যন এ ভূগৰ্ভৰ অন্তৰ্ভাগৰ সম্পদ, অপশ্যন বি ভূগৰ্ভৰ ওপৰভাগৰ সম্পদ, অপশ্যন চি বায়ুমণ্ডলীয় পদাৰ্থ, কুৱেশ্যন ডি এবিধ জীৱ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভূগৰ্ভৰ অন্তৰ্ভাগৰ সম্পদ। কুৱেশ্যন নম্বৰ 16 পতনত থকা আধান হ'ল অপশ্যন এ ধনাত্মক, অপশ্যন বি নিৰপেক্ষ, অপশ্যন চি পৰিৱৰ্তনশীল, অপশ্যন ডি ঋণাত্মক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ধনাত্মক। কুৱেশ্যন নম্বৰ 17 গ্ৰীণ হাউচ এফেক্ট মুখ্য গেছ হ'ল অপশ্যন এ নাইট্ৰজেন, অপশ্যন বি কাৰ্বন ডাই অক্সাইড, অপশ্যন চি হাইড্ৰজেন, অপশ্যন ডি অক্সিজেন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 18 নিউটনৰ প্ৰথম গতিসূত্ৰটোক জনা যায় অপশ্যন এ ঘৰ্ষণৰ নীতি, অপশ্যন বি গতিৰ নীতি, অপশ্যন চি জড়তাৰ নীতি, অপশ্যন ডি মুহূৰ্তৰ নীতি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জড়তাৰ নীতি। কুৱেশ্যন নম্বৰ 19 ইলেক্ট্ৰিক বাল্বৰ আৱিষ্কাৰক কোন? অপশ্যন এ মাৰ্কনি, অপশ্যন বি টমাছ আলভা এডিছন, অপশ্যন চি গেলিলিঅ' গেলিলি, অপশ্যন ডি আইনষ্টাইন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাৰ্কনি। কুৱেশ্যন নম্বৰ 20 সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি? অপশ্যন এ অডিঅ'মিটাৰ, অপশ্যন বি ভেলম'মিটাৰ, অপশ্যন চি বাকোমিটাৰ, অপশ্যন ডি ছনোগ্ৰাফ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভেলম'মিটাৰ। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।